হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে বেচন আৰু চাউলৰ গুড়িৰে বনোৱা পকৰি আৰু লগতে ধনিয়া আৰু পদুনাৰে মই চাটনি এটা বনাম। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বাউল লৈ লৈছোঁ। সৰুকৈ কাটি লোৱা পিঁয়াজ দুটা ইয়াতে দি দিলোঁ আৰু ইয়াতে পিঁয়াজ পাতো ইয়াতে দি দিছোঁ। কেঁচা জলকীয়া দুটা ইয়াতে কুটি লৈছোঁ আৰু ইয়াতে বেকিং পাউডাৰ আধা চামুচ দি দিলোঁ। বেকিং সোডা অকণমান দি দিছোঁ আৰু ইয়াতে চাউলৰ গুড়ি মই 3 চামুচ দি দিম আৰু এই চাউলৰ গুড়িটো দিলে পকৰিকেইটা খুব ধুনীয়া ক্ৰিস্পি হ'ব। আৰু এতিয়া ভালদৰে এবাৰ হাতেৰে মিলাই লৈছোঁ। এতিয়া ইয়াতে 5 চামুচ বেচন দি দিম। কাপেৰে ডাঙৰ কাপেৰে 1 কাপমান হ'ব। এতিয়া ভালদৰে মিলাই ল'ম সকলোখিনি বস্তু আৰু অলপ অলপকৈ পানী দি পকৰিৰ বেটাৰটো বনাই ল'ম। চাব যাতে পকৰিৰ বেটাৰটো একেবাৰে পনীয়াও নহয় আৰু বহুত বেছি টান হৈও নাথাকে। এয়া চাওক হৈ গ'ল। এতিয়া গেছৰ ওপৰত কেৰাহী এটা উঠাই তেল দি দিলোঁ আৰু তেলখিনি মিডিয়াম গৰম হ'লে এই পকৰিকেইটা এটা এটাকৈ ফ্ৰাই কৰি ল'ম। পকৰিকেইটা ইলুটি সিলুটি কৰি দি দিলোঁ আৰু অলপ গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'লোঁ। আৰু এয়া চাওক গোল্ডেন ব্ৰাউন হৈছে আৰু আমাৰ পকৰি হৈ গ'ল আৰু বাকীখিনিও মই এনেদৰে ফ্ৰাই কৰি লওঁ। আৰু এতিয়া চাটনিটো বনাবৰ কাৰণে এয়া পদুনা লৈ লৈছোঁ, ধনিয়া লৈ লৈছোঁ, আদা এটুকুৰ, নহৰু আৰু কেঁচা জলকীয়া। মিক্সি জাৰত ইয়াতে মই পদুনা, ধনিয়া, আদা, নহৰু, জলকীয়া দি দিলোঁ আৰু লগতে সোৱাদ অনুযায়ী নিমখো দি দিছোঁ। গ্ৰাইণ্ড কৰি লোৱা হৈ গ'ল আৰু আমাৰ এতিয়া চাটনি ৰেডি হৈ গ'ল। আৰু এই চাটনিকণ এই পকৰিৰ লগত খাবলৈ সঁচাকৈ বহুত বেছি ভাল লাগে আৰু বহুতো টেষ্টি হয়। ঠাণ্ডাৰ দিনত গৰম গৰম পকৰি খাবলৈ বহুতেই ভাল লাগে আৰু সন্ধিয়াৰ চাহৰ লগত ঘৰতে বনোৱা পকৰি আৰু চাটনি থাকিলে আৰু কি লাগে। খুবেই মজা হয় চাহকাপ খাবলৈ আৰু ওপৰতো খুব ধুনীয়া ক্ৰিস্পি হৈছে, ভিতৰতো খুব কোমল হৈছে পকৰিকেইটাৰ। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ। থেংক ইউ।